নমস্কাৰ মই পৰিস্মিতাই আমাৰ ইউটিউব চেনেল শাইনিং ষ্টাৰলৈ সকলোকে স্বাগতম জনাইছো বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লগত খাপ খাব পৰাকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছবোৰ আমাৰ এই চেনেলৰ যোগেদি আলোচনা কৰা হয় আজি 1 এপ্ৰিলৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকৰ লগত এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম যদি ভিডিঅ'টি চাই ভাল পায় লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে ভিডিঅ'টোৰ তলৰ ডেসক্ৰিপচনত লিংকসমূহ দিয়া আছে চাই ল'ব পাৰিব গতিকে বলক পলম নকৰি আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ আজি আমাৰ প্ৰথম প্ৰশ্নত আছে ভাৰতৰ কোন ৰাজ্যত বাল্য বিবাহ দ্বিতীয় স্থানত আছে চাৰিটা অপচন হল অপচন এ হাৰিয়ানা বি নাগালেণ্ড সি অসম আৰু ডি ত্ৰিপুৰা শুদ্ধ উত্তৰটো হৈছে অপচন ডি ত্ৰিপুৰা অলপতে ইয়ং লাইফ নামৰ ৰিপৰ্ট প্ৰকাশ কৰে ভাৰতবৰ্ষৰ ঝাৰখণ্ড ৰাজ্যত আটাইতকৈ বেছি বাল্য বিবাহ হয় বুলি জানিব দিয়ে ইয়াৰ পিছতে দ্বিতীয় স্থানত ত্ৰিপুৰা ৰাজ্য আছে 2 নম্বৰ প্ৰশ্নত আছে গোপাল মুখাৰ্জীক কোন ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ বিশেষ ব্যয় পৰ্যবেক্ষক হিচাপে নিয়োগ কৰে চাৰিটা অপচন হল অপচন এ অসম বি তেলেংগানা সি অন্ধ্ৰপ্ৰদেশ আৰু ডি দিল্লী শুদ্ধ উত্তৰটো হৈছে অপচন বি তেলেংগানা তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনৰ বিশেষ ব্যয় পৰ্যবেক্ষক হিচাপে গোপাল মুখাৰ্জীক নিয়োগ কৰা হয় ইয়াৰ উপৰিও নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ বিশেষ ব্যয় পৰ্যবেক্ষক হিচাপে ডিটি গোয়েলক নিয়োগ কৰে 3 নম্বৰ প্ৰশ্নত আছে কোনে কেণ্ডিডেট কানেক্ট আৰু শ্বেয়াৰ ইউ ভোট নামৰ বিশিষ্ট ইলেক্ট্ৰনিক আহিলা আৰম্ভ কৰে চাৰিটা অপচন হল অপচন এ ফেচবুক বি হোৱাটছএপ চি গুগল আৰু ডি টুইটাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ফেচবুক ফেচবুকে আগন্তুক লোকসভা নিৰ্বাচনত সুবিধা হোৱাকৈ কেণ্ডিডেট কানেক্ট আৰু শ্বেয়াৰ উই ভোট লঞ্চ কৰে ইয়াৰ যোগেদি ব্যক্তিসকলে প্ৰাৰ্থীসকলৰ বিষয়ে জানিব পাৰিব 4 নম্বৰ প্ৰশ্নত আছে PWD নামৰ মোবাইল এপ কোন ৰাজ্যত লঞ্চ কৰে চাৰিটা অপচন হল অপচন এ মহাৰাষ্ট্ৰ বি ঝাৰখণ্ড চি হাৰিয়ানা আৰু ডি কেৰালা শুদ্ধ উত্তৰটো হৈছে অপচন এ মহাৰাষ্ট্ৰ ভাৰতীয় নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ বিকলাংগ লোকসকলক সজাগ কৰিবলৈ এই PWD নামৰ মোবাইল এপ মহাৰাষ্ট্ৰ ৰাজ্যত লঞ্চ কৰে এতিয়া আহিছো শেষৰটি প্ৰশ্নলৈ প্ৰশ্নটোত আছে কোন বেংকে কৃষি ডিজিটেল প্লেটফৰ্ম বিকশিত কৰাৰ কথা ঘোষণা কৰে চাৰিটা অপচন হল অপচন এ ভাৰতীয় ষ্টেট বেংক বি বেংক অফ বৰোডা চি কানাড়া বেংক আৰু ডি PNB শুদ্ধ উত্তৰটো হৈছে অপচন বি বেংক অফ বৰোডা সকলো কৃষকসকলৰ সুবিধাসমূহ বিকাশ কৰিবলৈ বেংক অফ বৰোডাই বৰোডা কৃষি ডিজিটেল প্লেটফৰ্ম বিকাশ কৰা ঘোষণা কৰে কৃষকসকলৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধানৰ চেষ্টা বেংক অফ বৰোডাই কৰিব বন্ধুসকল আজিৰ ভিডিঅ'টিত ইমানেই আছিল আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো